যোৱাকালি আমাৰ শিক্ষা বিভাগৰ বিভিন্ন কাম কাজসমূহৰ অগ্ৰগতি সম্পৰ্কে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। ইতিমধ্যে অসম চৰকাৰে যি 1 লাখ নিযুক্তিৰ কথা ঘোষণা কৰিছিল আৰু এই প্ৰক্ৰিয়াও আমি এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ। কিছুদিন আগত কেবিনেটে আমাৰ প্ৰাথমিক শিক্ষা খণ্ডত 10,000 খালী পদ আৰু ছেকেণ্ডেৰী এডুকেশ্যনত 12,921টা খালী পদ এইটো পূৰণ কৰাৰ কাৰণে কেবিনেটে অনুমতি প্ৰদান কৰিছিল আৰু ইয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আমি টিচাৰ ইলিজিবিলিটি টেট বা যাক আমি টেট বুলি কওঁ, টেটৰ জৰিয়তে আমাৰ যিসকল পাছ কৰে, যিসকল উত্তীৰ্ণ হয় টেটত, তেওঁলোককেই শিক্ষা বিভাগত শিক্ষক হিচাপে নিযুক্তি দিয়া যায়। এই শিক্ষক নিযুক্তিৰ গোটেই প্ৰক্ৰিয়াটো নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ গাইডলাইন মতে হয় আৰু সেই গাইডলাইন মতে আমি প্ৰতি বছৰে আমি টেট পৰীক্ষা অনুষ্ঠিত কৰিব লাগে। আমি 2020 চনত আমি টেট পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিলোঁ কাৰণ কোভিডৰ পৰিপ্ৰেক্ষিতত। আৰু যিহেতু এতিয়া টেট শিক্ষক নিযুক্তিৰ আমাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গ'ল, এতেকে আমি এই 2020ত পাতিব নোৱাৰা টেট পৰীক্ষা আমি 2021ত টেট পৰীক্ষা পাতিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মই আকৌ কৈছোঁ, আমি নিযুক্তি প্ৰক্ৰিয়াৰ লগে লগে আমি টেট পৰীক্ষা 2021 চনত পাতিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসম চৰকাৰে আমাৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু একেলগে যিহেতু আমি 2020ত টেট পৰীক্ষা পাতিব নোৱাৰিলোঁ, এতেকে সেই পৰীক্ষাটো আমি 2021ত আমি অক্টোবৰ মাহত আমি টেট পৰীক্ষা পাতিবৰ কাৰণে আমি সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ। খুব সোনকালে ইয়াৰ বিজ্ঞাপন প্ৰকাশ পাব। এইখিনিতে সদায় কথা এটা আহি থাকে যে আমাৰ যিসকল চেণ্ট্ৰেল টেট, তেওঁলোককো আমাৰ অসম চৰকাৰৰ যিটো শিক্ষক বাছনি প্ৰক্ৰিয়াত তেওঁলোকক টেট কোৱালিফাইড টিচাৰ হিচাপে আমাক নিযুক্তি দিব লাগে। কিন্তু আমি আগতেও কেইবাবাৰো কৈ আহিছোঁ যে NCTৰ গাইডলাইন মতে এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্ট, এই শব্দ দুটা তাত নিৰ্দিষ্টভাৱে উল্লেখ আছে। এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্টে তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহৰ নিযুক্তিৰ কাৰণে টেট পৰীক্ষা পাতিব লাগে। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ অধীনত যিসমূহ শিক্ষানুষ্ঠান আছে তাত নিযুক্তিৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে CTET পাতে আৰু অসম চৰকাৰ বা ৰাজ্য চৰকাৰৰ অধীনত আমাৰ যিসমূহ শিক্ষানুষ্ঠান আছে তাত নিযুক্তিৰ কাৰণে আমি ৰাজ্যিক ভিত্তিত আমি টেট পৰীক্ষা অনুষ্ঠিত কৰোঁ। অসমৰ ৰাজ্য চৰকাৰৰ অধীনত থকা শিক্ষানুষ্ঠানসমূহত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোত এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্টটো হ'ল অসম চৰকাৰ। এতেকে আমি এতিয়া টেট পৰীক্ষা পাতিম আৰু এই টেট পৰীক্ষাটো সকলোৰে কাৰণে টেট পৰীক্ষা দিয়াৰ সুযোগটো, অপৰচুনিটিটো এইটো মুকলি হ'ব আৰু এই টেট পৰীক্ষাত যিসকলে উত্তীৰ্ণ হ'ব তেওঁলোকে অসম চৰকাৰৰ এতিয়া যি বিজ্ঞাপন প্ৰকাশ হ'ব, এই বিজ্ঞাপনৰ জৰিয়তে যি বাছনি প্ৰক্ৰিয়া আৰম্ভ হ'ব তাত তেওঁলোকেও অংশগ্ৰহণ কৰিব পাৰিব। গতিকে যিসকল আমাৰ কেণ্ডিডেট প্ৰাৰ্থী যিসকলে টেট পাছ কৰি থৈছে তেওঁলোকেতো অসম টেটটো এই পৰীক্ষাটোত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত কোনো বাধা নাই, বৰঞ্চ এইটো তেওঁলোকৰ কাৰণে এটা সুযোগ। এই সুযোগটো আমি সকলোৰে কাৰণে আমি মুকলি কৰি দিব বিচাৰিছোঁ। তেওঁলোককো আহ্বান জনাইছোঁ, তেওঁলোকেও এই টেট পৰীক্ষাটো দিয়ক আৰু ইয়াত যিসকল উত্তীৰ্ণ হয় তেওঁলোকে বাছনি প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব পাৰিব। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত টেটৰ লগে লগে প্ৰাথমিক শিক্ষাখণ্ডৰ কাৰণে DLED আৰু হাইস্কুলৰ কাৰণে BEd প্ৰয়োজন হয়। গতিকে এইটো এটা অন্যতম কোৱালিফিকেশ্যন। এতিয়া আমাৰ ওচৰত বহু ছাত্ৰ ছাত্ৰীয়ে এই কথাও তেওঁলোকে আবেদন জনাইছে যে তেওঁলোকে টেটত বহিবলৈ তেওঁলোক এতিয়া আগ্ৰহী, কিন্তু তেওঁলোকৰ DLED কোৰ্চটো কমপ্লিট হোৱা নাই বা BEd কোৰ্চটো কমপ্লিট হোৱা নাই। গতিকে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যিসকলে চূড়ান্ত বৰ্ষত আছে আৰু চূড়ান্ত পৰীক্ষাৰ কাৰণে যিসকলে এডমিট কাৰ্ড পাইছে, তেওঁলোকে DLED পাছ কৰা নাই বা BEd তেওঁলোকে পাছ কৰা নাই, কিন্তু চূড়ান্ত পৰীক্ষাত বহাৰ কাৰণে তেওঁলোকে এডমিট কাৰ্ড পাইছে, তেওঁলোকেও এই টেট পৰীক্ষাৰ কাৰণে তেওঁলোকে আবেদন কৰিব, টেট পৰীক্ষাত তেওঁলোকে বহিব পাৰিব। অৰ্থাৎ DLED নাই বুলি পেলাই সম্পূৰ্ণ হোৱা নাই, BEd সম্পূৰ্ণ হোৱা নাই, এমাহ বাকী আছে, 2 মাহ বাকী আছে, তেওঁলোককো এই পৰীক্ষাত বহাৰ কাৰণে আমি সুযোগটো দিব বিচাৰিছোঁ। ইয়াৰ লগত কিছু
যিখিনি স্পেচিয়েল টেট পতাৰ কথা কিছুদিন আগত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল স্পেচিয়েল টেটখিনিও এই প্ৰথম জেনেৰেল টেটটো অনুষ্ঠিত হ'ব জেনেৰেল টেট অনুষ্ঠিত হোৱাৰ পাছত স্পেচিয়েল টেট বিশেষকৈ পাহাৰৰ কাৰণে শিডিউল ট্ৰাইব হিলছ কেটেগৰী তাৰপাছত বড়ো গাৰো বা কি কয় এইটো মিডিয়ামৰ কাৰণে স্পেচিয়েল টেটৰ কথা কোৱা হৈছিল তো বড়ো গাৰো আৰু কি কয় মণিপুৰী মিডিয়াম তেওঁলোকে জেনেৰেল টেটটোতে এপিয়াৰ কৰিব পাৰিব তেওঁলোককো যেহেতু এইটো কেৱল অসমীয়া মাধ্যমৰ বুলি নহয় আমাৰ আটাইকেইটা মাধ্যমৰ কাৰণে এই জেনেৰেল টেটটো অনুষ্ঠিত হ'ব এই জেনেৰেল টেটটোত তেওঁলোককো মানে এপিয়াৰ কৰিবৰ কাৰণে ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আৰু টেট সম্পৰ্কীয় ঘোষণা আমাৰ এইখিনিয়ে আছে অক্টোবৰ মাহত আমি টেট পৰীক্ষা অনুষ্ঠিত কৰিম কিন্তু তাৰ বেলেগে হ'ব তো এই যি টেট পৰীক্ষা অনুষ্ঠিত হ'ব ইয়াৰ সমান্তৰালকৈ কিন্তু নিযুক্তিৰ প্ৰক্ৰিয়াটো তাৰো যিখিনি কাৰণ এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া তাৰো ফৰ্ম মানে বিজ্ঞাপন আমি খুব সোনকালে এইটো প্ৰকাশ কৰিম ইয়াৰ পাছত আমাৰ ইতিমধ্যে যিটো আমাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰু HSLC পৰীক্ষা অনুষ্ঠিত হৈ গ'ল হৈ যোৱাৰ পাছত যিহেতু এইবাৰ চিটৰ বহুত নাটনি দেখা গৈছিলে আৰু আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰা পাছ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বা সেবাৰ পৰা পাছ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা CBSEৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাতকৈ বহু বেছি গতিকে ইয়াত এটা সিদ্ধান্ত ঠিক হোৱা নাছিল এটা কথা ওলাইছিল যে ৭৫% আসন মানে কাউন্সিলৰ ষ্টুডেণ্টৰ কাৰণে সংৰক্ষিত থাকিব লাগে তো এই সিদ্ধান্তটোৰ ইয়াৰ কিছু সংশোধনী হৈছে সংশোধনীটো হ'ল আমি CBSE আৰু সেবা বা কাউন্সিল বুলি আমি দুটাক বেলেগ তুলাচনীত আমি ৰাখিব নিবিচাৰোঁ দুইটাই আমাৰ কাৰণে সমান গতিকে সমান হিচাপে তেওঁলোকে প্ৰতিযোগিতামূলকভাৱে নামভৰ্তি হ'ব গ্ৰাম্যাঞ্চলৰ যিসমূহ বিদ্যালয় মানে হায়াৰ ছেকেণ্ডেৰী স্কুল বা কলেজ আছে সেইসমূহৰ কাৰণে তাতে আমি ৭৫% সিট কাউন্সিল বা বোৰ্ডৰ কাৰণে সংৰক্ষিত থাকিব চহৰ অঞ্চলত কোনো সিট এনেধৰণে সংৰক্ষিত নাথাকে অৰ্থাৎ ইয়াত মুক্ত প্ৰতিযোগিতাৰ জৰিয়তে CBSE আৰু আমাৰ সেবা কাউন্সিলৰ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে মুক্ত প্ৰতিযোগিতাৰ জৰিয়তে অংশগ্ৰহণ কৰিব নামভৰ্তিৰ প্ৰক্ৰিয়াত কলেজসমূহক শিক্ষানুষ্ঠানসমূহক এইবাৰ যেহেতু অধিক সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে পাছ পাৰ্চেণ্টেজটো যেহেতু হাই গতিকে আমাৰ ফালৰ পৰা আমি এনকাৰেজ কৰিব বিচাৰিছোঁ উৎসাহিত কৰিব বিচাৰিছোঁ যে শিক্ষানুষ্ঠানসমূহে 25% আসন তেওঁলোকে বৃদ্ধি কৰিব আৰু এই বৃদ্ধি কৰা 25% ছাত্ৰ ছাত্ৰীক যেহেতু আমাৰ কাউন্সিল আৰু সেবাৰ পৰা পাছ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি এই বৰ্ধিত যিখিনি এডিশ্যনেল সিটখিনিত তেওঁলোকক অগ্ৰাধিকাৰ দিয়াৰ কাৰণে আমি শিক্ষানুষ্ঠানবিলাকক নিৰ্দেশ দিছোঁ ইয়াৰ উপৰিও আৰু এলানি ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাৰ জৰিয়তে যি বৰ্ধিত ছাত্ৰ ছাত্ৰী এই বছৰ পাছ কৰিছে তেওঁলোকক পঢ়াৰ তেওঁলোকক নামভৰ্তিৰ ক্ষেত্ৰত যাতে কোনো আসনৰ নাটনি নহয় তাৰ কাৰণে আমি এটা আৰু এলানি ব্যৱস্থা গ্ৰহণ কৰিছোঁ সেই ব্যৱস্থাখিনিৰ ভিতৰত প্ৰথম কথাটো হ'ল আমাৰ যিসমূহ বিভিন্ন ছ'চাইটি NGO বা প্ৰাইভেট ছেক্টৰৰ যিখিনি আমাৰ নন গভৰ্ণমেণ্ট স্কুল আইনৰ অধীনত প্ৰতিষ্ঠিত যিসমূহ বিদ্যালয় মহাবিদ্যালয় আছে বিশেষকৈ শংকৰদেৱ শিশু নিকেতন জাতীয় বিদ্যালয় যিসমূহে এতিয়ালৈকে ক্লাছ 10লৈকে তেওঁলোকে স্কুলখন চলাই আছে এতিয়া তেওঁলোকৰ আন্তঃগাঁথনি থকা নথকাৰ সাপেক্ষে এই জাতীয় বিদ্যালয় বা শংকৰদেৱ শিশু নিকেতন তেওঁলোকে যদি ক্লাছ 11টো এবাৰ আৰম্ভ কৰিব বিচাৰে তেতিয়াহ'লে আমি ফাষ্ট ট্ৰেকত তেওঁলোকক মানে অনুমতিটো অসম চৰকাৰৰ পৰা প্ৰদান কৰিম ব্যক্তিগত খণ্ডৰ স্কুল বিদ্যালয় ক্লাছ 10লৈকে তেওঁলোকৰ শ্ৰেণী চলি আছে এই বছৰ তেওঁলোকে একাদশ শ্ৰেণীটো আৰম্ভ কৰিব বিচাৰিছে তেওঁলোকৰ প্ৰয়োজনীয় আন্তঃগাঁথনি আছে শিক্ষক আছে তেওঁলোকক আমি ফাষ্ট ট্ৰেকত এই কিদিনৰ ভিতৰতে আবেদন সাপেক্ষে আমি অনুমতি প্ৰদান কৰিম যাতে স্কুলসমূহে ক্লাছ 11টো আৰম্ভ কৰিব পাৰে একেধৰণে আমাৰ যিসমূহ প্ৰাদেশিকৃত উচ্চ মাধ্যমিক বিদ্যালয় আছে আমাৰ যিসমূহ প্ৰাদেশিকৃত উচ্চ মাধ্যমিক বিদ্যালয় আছে এই উচ্চ মাধ্যমিক বিদ্যালয়সমূহকো নিৰ্দিষ্ট কিছুমান চৰ্ত সাপেক্ষে
উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে ইয়াৰ জৰীপ হৈ আছে। আমি খুব সোনকালে কিমানখন বিদ্যালয় হ'ব সেইটো আমি আজিৰ তাৰিখত ক'ব নোৱাৰোঁ, কিন্তু যিসমূহ বিদ্যালয় সদ্যহতে কোনো এমালগেমেশ্যনৰ প্ৰক্ৰিয়াত বা অন্য বিদ্যালয়ৰ লগত মাৰ্জ কৰাৰ প্ৰক্ৰিয়াত নাই, বিশেষকৈ হায়াৰ ছেকেণ্ডেৰীৰ লগত মাৰ্জ কৰাৰ প্ৰক্ৰিয়াত নাই, আৰু 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যদি কোনো হায়াৰ ছেকেণ্ডেৰী বা উচ্চতৰ মাধ্যমিক বিদ্যালয় নাই, অৰ্থাৎ এখন উচ্চ মাধ্যমিক বিদ্যালয়ৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো উচ্চতৰ মাধ্যমিক যদি বিদ্যালয় নাই, তেনেহ'লে অগ্ৰাধিকাৰ ভিত্তিত সেই স্কুলখনক আমি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিম। দুটা চৰ্তৰ ভিত্তিত। এটা চৰ্ত হ'ল বিদ্যালয়খনৰ প্ৰয়োজনীয় শ্ৰেণীকোঠা, ওপৰঞ্চি শ্ৰেণীকোঠা যদি আছে, আৰু বিদ্যালয়খনত স্নাতক শিক্ষক গ্ৰেজুৱেট টিচাৰ আছে। গ্ৰেজুৱেট টিচাৰ কেটেগৰীটোত, সেই শ্ৰেণীটোত গ্ৰেজুৱেট টিচাৰ বা স্নাতক শিক্ষক হিচাপে তেওঁ কৰ্মৰত হৈ আছে, কিন্তু তেখেতৰ পষ্ট গ্ৰেজুৱেট ডিগ্ৰী আছে। যিহেতু তেখেতৰ পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা মানুহে LP স্কুলতো শিক্ষকতা কৰি আছে, পষ্ট গ্ৰেজুৱেট ডিগ্ৰীধাৰী মানুহে ME স্কুলতো শিক্ষকতা কৰি আছে। এতিয়া কোনো হাইস্কুলত যদি পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা কোনো শিক্ষকে গ্ৰেজুৱেট টিচাৰ হিচাপে তেওঁ যদি কৰ্মৰত হৈ আছে, তেনেহ'লে আমি ভাবিম যে সেই স্কুলখনক আমি বিবেচনা কৰিম সেই স্কুলখনক আপগ্ৰেড কৰাৰ কাৰণে, আৰু ভৱিষ্যতলৈ তাত পোষ্ট ক্ৰিয়েট হ'ব। কিন্তু সদ্যহতে আমি এটা বিশেষ মাননি এটা দি সেই শিক্ষকসকলকে এই নতুনকৈ আৰম্ভ কৰা 11 ক্লাছত বা একাদশ শ্ৰেণীত তেওঁলোকক আমি পাঠদান কৰাৰ কাৰণে আমি সুযোগ সুবিধাটো প্ৰদান কৰিম। আৰু মই ভাবোঁ যে এই মেজাৰ্ছখিনি যিখিনি লোৱা হৈছে, এই মেজাৰ্ছখিনিৰ জৰিয়তে, এই ব্যৱস্থাখিনিৰ জৰিয়তে এই যিটো ওপৰঞ্চি ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী তেওঁলোকে পাছ কৰিলে, তেওঁলোকৰ গোটেই আসনৰ সমস্যাটো এইখিনি সমাধান হ'ব। তো এইকেইটাই মোৰ আজি বিশেষভাৱে আপোনালোকক ক'ব লগা কথা। মুখ্যমন্ত্ৰীৰ লগত হোৱা বৈঠকখনত আৰু বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সিদ্ধান্ত হৈছে, যিখিনি সুদূৰ প্ৰসাৰী তাৰ প্ৰভাৱ, সুদূৰ প্ৰসাৰী খুব ইতিবাচক ফলাফল আমি অহা দিনকেইটাত আমি লাভ কৰিম, সেইখিনি সম্পৰ্কে মই পৰৱৰ্তী পৰ্যায়ত অৱগত কৰিম। এই যি দুটা বিষয় ক'লোঁ, তাত যদি টেট পৰীক্ষা আৰু মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰ ছাত্ৰীৰ আসনৰ সমস্যাৰ কথাটো, ইয়াত যদি আপোনালোকৰ কোনো প্ৰশ্ন আছে কৰিব পাৰে। যিটো এই ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানক হায়াৰ ছেকেণ্ডাৰীলৈ উন্নীত কৰাৰ কাৰণে অনুমতি দিয়া কথা হৈছে, বহু শিক্ষানুষ্ঠান আৱাসিক যি গৃহ আছে, আৱাসিক গৃহত চলিছে, যিটো আন্তঃগাঁথনি বৰ বিপদসংকুল বুলি ক'ব লাগিব। গতিকে এনে বিদ্যালয় আপোনালোকৰ এই আওতাত পৰিব নেকি, যিধৰণৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া চলি আছে? ইয়াৰ কাৰণে নিৰ্দিষ্ট এখন আইন আছে, আইনৰ চৰ্ত আছে। গতিকে আইনৰ চৰ্তসমূহ পূৰণ কৰা যিসমূহ বিদ্যালয় আছে, সেই বিদ্যালয়সমূহতহে এই অনুমতিটো প্ৰদান কৰিম। ইয়াতে মানে অন্ধভাৱে যধে মধে সকলো বিদ্যালয়ক দিয়াৰ আমাৰ অহা নাই। এই বিদ্যালয়খিনি আমি কৈছোঁ যে এইখিনি অলৰেডি চলি আছে, ক্লাছ 10লৈকে আছে। এতিয়া তেওঁলোকে একাদশ শ্ৰেণী আৰম্ভ কৰিব, তেওঁলোকে বিচাৰে, প্ৰয়োজনীয় আন্তঃগাঁথনি তেওঁলোকে আছে। তো সেইখিনি আমি চাই পেলাই খুব খৰতকীয়াভাৱে, এইটো 2 মাহ 3 মাহ এটা দীঘলীয়া প্ৰক্ৰিয়া নহয়, খুব কম সময়ৰ ভিতৰতে আমি তেওঁলোকক অনুমতি প্ৰদান কৰিম, যাতে তেওঁলোকে একাদশ শ্ৰেণীটো আৰম্ভ কৰিব পাৰে। কাৰণ এই যিটো জৰীপ চলি থকাৰ কথা কৈছে, এই ব্যক্তিগত খণ্ডৰ বহু শিক্ষানুষ্ঠান আৱাসিক বিদ্যালয়ত বৰ্তমানে ৰান হৈ আছে। গতিকে সেই সময়ত আনকি আপোনাৰ ফায়াৰ ব্ৰিগেড যাব পৰা ব্যৱস্থাও নাই কিছুমান বিদ্যালয়ৰ ক্ষেত্ৰত। এই ক্ষেত্ৰতো আপোনালোকৰ কিবা জৰীপৰ নিশ্চিতভাৱে আমি সকলো বিদ্যালয় পৰিদৰ্শকসকলৰ পৰা এই সকলো দিশ সামৰি আমি তেওঁলোকৰ পৰা প্ৰতিবেদন বিচাৰিছোঁ। যধে মধে বা কোনো আৱাসিক অঞ্চলৰ ভিতৰত বা ক'ৰবাত ভাড়া ঘৰত তেনেকুৱা বিদ্যালয়সমূহ ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত নহ'ব। টেট উত্তীৰ্ণ হ'লেই যে চাকৰি দিব লাগিব, সেইটো তাৰ কোনো বাধ্যবাধকতা আমাৰ নাই। কিন্তু এইটো সংবিধানৰ মতে আমি সকলোকে সম অধিকাৰ, সমান সুযোগ আমি দিব লাগিব। এতিয়া আমি যদি টেট পৰীক্ষা নাপাতোঁ, তেতিয়াসকলে যিসকলে টেট পাছ কৰা নাই, তেওঁলোক বঞ্চিত হ'ব চাকৰিটোত এপ্লাই কৰাৰ পৰা। এই ধৰণে আমি তেওঁলোকক বঞ্চিত কৰিব নোৱাৰোঁ। এতেকে আমি টেট পৰীক্ষা পাতিব লাগিব। আৰু 2020ত যিহেতু টেট নহ'ল, এতিয়া টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে আমি 2021ত টেট পৰীক্ষা পাতাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।
তেওঁলোক নালাগে, তেওঁলোকৰতো চাৰ্টিফিকেট, তেওঁলোকৰ যিসকলৰ হাতত টেট পাছ কৰা চাৰ্টিফিকেট আছে তো তেওঁলোকৰ আছে। কিন্তু যিসকলে ধৰি লওক যিসকলে DLED পাছ কৰি থৈছে, BEd পাছ কৰি থৈছে, এতিয়া তেওঁলোকৰ টেট কোৱালিফিকেশ্যন নাই, তেওঁলোকে চাকৰিত এপ্লাই কৰিব নোৱাৰিব। গতিকে তেওঁলোকেও যাতে চাকৰিত এপ্লাই কৰিব পাৰে তাৰ কাৰণে আমি পৰীক্ষাটো পাতিম। তেওঁলোকে নতুন আমি যিটো জেনেৰেল টেট পৰীক্ষা পাতিম, আমি আহ্বান জনাইছোঁ তেওঁলোকে আমাৰ ৰাজ্য চৰকাৰৰ টেট পৰীক্ষাত অৱতীৰ্ণ হওক। স্পেচিয়েল টেটটো আমি পিছত পাতিম। স্পেচিয়েল টেটটো সেইটো শিডিউল ট্ৰাইব হিলছ কেটেগৰীৰ যিখিনি ৰিজাৰ্ভ ছিট আছে, সেই ৰিজাৰ্ভ ছিটখিনি দীৰ্ঘদিন ধৰি কেণ্ডিডেটৰ অভাৱত সেইখিনি ফিল আপ নোহোৱাকৈ আছে। তো এইটো সাংবিধানিকভাৱে থকা এটা ব্যৱস্থা। গতিকে সেই ছিটখিনি আমি কনভাৰ্ট কৰি পেলাব নোৱাৰোঁ। গতিকে তাৰ কাৰণেহে শিডিউল ট্ৰাইব হিলছ কেটেগৰীৰ কাৰণেহে এটা বিশেষ টেট পৰীক্ষা অনুষ্ঠিত হ'ব। নাই, এটাত যিটো পৰীক্ষা হৈ গ'লতো হৈ গ'ল, তো তাত যিখিনি কোৱালিফাই কৰিলে এতিয়া টেট কোৱালিফাই পাছ কৰিলে তাৰ কাৰণে চাকৰি পাব, ইয়াৰতো কোনো নিশ্চয়তা নাই। তেওঁলোকে আৰু এটা প্ৰতিযোগিতামূলক এক ধৰণৰ প্ৰতিদ্বন্দ্বিতাত অংশগ্ৰহণ কৰিব লগা হয়। এতিয়া আমাৰ ভেকেঞ্চি আছে ধৰি লওক 22,921টা, তাৰে প্ৰাথমিক খণ্ডত 10,000, তো 10,000ৰ বিপৰীতেতো আমাৰ কেণ্ডিডেট বহু হাজাৰ হ'ব। সকলোখিনি ফিল আপ কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। নাই নাই, ৰেগুলাৰ কণ্ট্ৰেকচুৱেল নহয়। আগৰ কণ্ট্ৰেকচুৱেল আমাৰ যিখিনি আছিলে চৰকাৰৰ লগত, যিখিনিক আমি ষ্টেট পুল বুলিও কেতিয়াবা কওঁ, তেওঁলোকক ইতিমধ্যে নিয়েৰ ৰেগুলাৰাইজেশ্যন কৰা হ'ল। অৰ্থাৎ তেওঁলোকৰ 60 বছৰ পৰ্যন্ত তেওঁলোকৰ চাকৰিৰ নিশ্চিতিও প্ৰদান কৰা হ'ল আৰু সমহাৰত বেতনটোও হ'ল। বাকী তেওঁলোকে ৰেগুলাৰৰ নিচিনাই, কিন্তু ৰেগুলাৰ টিচাৰৰ কেটেগৰীটো সম্পূৰ্ণ বেলেগ। গতিকে সেইকাৰণে আমি কৈছোঁ তেওঁলোকক নিয়েৰ ৰেগুলাৰাইজেশ্যন। নহয়, আচলতে আমাৰ ক্লাছ 11ত আমি এটা এছেছমেণ্ট কৰি উলিয়াইছিল। প্ৰথম এছেছমেণ্টত আহিছিল যে 80,000 ছিট নাটনি হ'ব, কিন্তু পিছত যেতিয়া আমি সেইটো আৰু অপটিমাইজ কৰিলোঁ, অপটিমাইজ কৰাৰ পাছত আমি দেখিলোঁ যে আমাৰ 57,000 আসন নাটনি হয়। এতিয়া এই 57,000 যি নাটনি হোৱা আসন, এইখিনি পূৰণ কৰাৰ ক্ষেত্ৰত আমি কেইবাটাও মেজাৰ্ছ লৈছোঁ। এটাটো হ'ল বিদ্যালয়সমূহত আমি আসনৰ সংখ্যা বৃদ্ধি কৰিছোঁ। প্ৰাইভেট স্কুলসমূহক য'ত ক্লাছ 10লৈকে আছিল, ক্লাছ 11 আৰম্ভ কৰিবলৈ অনুমতি দিছোঁ। আৰু তাৰ লগতে আমাৰো যিখিনি যোগ্য উচ্চ মাধ্যমিক বিদ্যালয় আছে সেইখিনিকো আমি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিম। সংখ্যাটো মই এই মুহূৰ্তত কৈ দিব নোৱাৰোঁ, কালি বা পৰহি মই আপোনাক সংখ্যাটো কৈ দিব পাৰিম যে আমাৰ কিমানখিনি হাইস্কুল আপগ্ৰেডেড হ'ব। অৰ্থাৎ হাইস্কুলখিনিৰ উন্নীতকৰণৰ এটা দাবীও আছিল, বহুত আবেদন নিবেদনো আছিল, সেইটো আমি এই প্ৰক্ৰিয়াৰ মাজেদি আমি কৰি পেলাম। আমি সেইকাৰণে বাধ্যতামূলক নাই কৰা। আমি আসন বৃদ্ধি কৰিব কৈছোঁ, ছাবজেক্ট টু দেয়াৰ হেভিং ইনফ্ৰাষ্ট্ৰাকচাৰ। যদি আন্তঃগাঁথনি নাই, আমি কৈছোঁ সৰ্বাধিক আমি 25% নিৰ্ধাৰণ কৰি দিছোঁ যে 25% আসন বৃদ্ধি কৰক। এতিয়া কোনোবা শিক্ষানুষ্ঠানত যদি সেই 25% ছাত্ৰ ছাত্ৰীৰ বহিবলৈ যদি ঠাই নাই, তেওঁলোকে আকৌ আমাক চৰকাৰক জনাব যে আমাৰ আন্তঃগাঁথনিৰ সমস্যা আছে, সেই সমস্যাটো আমি তৎকালীনভাৱে সমাধান কৰি দিব পাৰোঁ নেকি, আমি তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু ইয়াৰ লগত যিটো শিক্ষকৰ নাটনিৰ কথা কোৱা হৈ আছে, এই শিক্ষকৰ আমাৰ নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। গতিকে তাৰ লগে লগে আমাৰ ৰেচনেলাইজেশ্যন, টিচাৰ ৰেচনেলাইজেশ্যনৰ এটা আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। আৰু এই টিচাৰ ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়াটোৱে আমাৰ বহুখিনি সমস্যা, শিক্ষকৰ সমস্যা আমাক সমাধান কৰিব। স্কুল খোলাৰ ক্ষেত্ৰত ইতিমধ্যে চৰকাৰখনে এইটো বিবেচনালৈ আনিছে। সিদ্ধান্ত এই মুহূৰ্তত হোৱা নাই, কিন্তু সিদ্ধান্ত হ'বলৈ গৈ আছে। আৰু সিদ্ধান্তটোৰ ৰূপৰেখাটো এনেকুৱা, 1 ছেপ্টেম্বৰৰ পৰা 10ম শ্ৰেণীৰ পৰা ওপৰলৈ সকলোবিলাক কোৰ্চৰ পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষৰ শ্ৰেণীসমূহ খুলিব। অৰ্থাৎ ক্লাছ 10 আমাৰ আৰম্ভ হৈ যাব স্কুল, দ্বাদশ শ্ৰেণীৰ আমাৰ আৰম্ভ হৈ যাব, ডিগ্ৰীৰ ফাইনেল ইয়াৰৰখিনি আৰম্ভ হৈ যাব,
ঠিক তেনেকৈ আমাৰ টেকনিকেল এডুকেশ্যন ইনষ্টিটিউটবিলাক আছে সেইখিনি খুলিব আৰু ইয়াৰ কাৰণে এখন বিশেষ SOP শিক্ষা বিভাগে প্ৰস্তুত কৰিছে এই বিশেষ SOPখনত কেবিনেটে অনুমোদন দিয়াৰ পাছতে প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু আমি আশা ৰাখিছোঁ ইতিমধ্যে কোভিড সিচুৱেশ্যনটো যথেষ্ট উন্নত হৈছে আৰু ইয়াক আমাৰ যেতিয়া আমাৰ এই ক্লাছ 10ৰ পৰা ওপৰলৈ থকা শ্ৰেণীসমূহৰ পাঠদান যেতিয়া চলাৰ লগে লগে আমি বিভিন্ন কথা আমি গম পাম তাৰ পাছত আমি তলৰ শ্ৰেণীসমূহ বিশেষকৈ স্কুলৰ শ্ৰেণীসমূহ খোলাৰ কথাটো তাৰ পিছৰ পৰ্যায়টোতে আমি বিবেচনা কৰিম ইয়াৰ কোনো নিৰ্দিষ্ট তথ্য মানে ষ্টেটিষ্টিক্স নাই আৰু এইটো ষ্টেটিষ্টিক্স যোগোৱাটো অসুবিধা কিন্তু এইটোৱে এই কোভিড পৰিস্থিতিয়ে আমাৰ কাৰণে বহুখিনি কথা আমাক শিকাইছে ইয়াৰ পৰা বহুখিনি যোগাত্মক দিশ আহিছে আমি একেবাৰে ভিতৰুৱা অঞ্চলত মই উদাহৰণস্বৰূপে মোৰ নিজৰ ধেমাজি জিলাখনৰ কথাই ক'ব পাৰোঁ তাত প্ৰাথমিক পৰ্যায়তো আমি অনলাইনৰ বিভিন্ন বিশেষকৈ আমি হোৱাটছএপ ফেচবুকৰ জৰিয়তেও আমি পাঠদানৰ কাৰ্যসূচী আমি অব্যাহত ৰখাত আমি সফল হৈছোঁ ইয়াৰ পৰা অভিজ্ঞতাও লাভ কৰিছোঁ আৰু অনাগত দিনত এইখিনি আমাৰ কাৰণে সম্পদ হ'ব নামভৰ্তিৰ যিটো ক'লে এইটো কাৰণে দৰ্পণ নামৰ এটা পৰ্টেল খুলিছিলে হায়াৰ ছেকেণ্ডেৰী কাউন্সিলে কিন্তু শেহতীয়াভাৱে আজি কিছুমান আগতে বিকল হোৱা বুলি খবৰ ওলাইছে বিকলটো হোৱা নাই চলি আছে মই সকলো শিক্ষানুষ্ঠানক এইটো আবেদন জনাম যে তেওঁলোকে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যিটো পৰ্টেল আছে সেই পৰ্টেলটোত পঞ্জীয়ন কৰি তাৰ জৰিয়তে নামভৰ্তি কৰক যাতে আমাৰ ডাটা সংগ্ৰহ কৰা ডাটা এনালাইচিছ কৰা আৰু সেই মতে বিহিত ব্যৱস্থা গ্ৰহণ কৰাত যাতে চৰকাৰৰ কাৰণে সুবিধা হয় চূড়ান্ত নামভৰ্তিটোতো অফলাইনেই হ'ব কিন্তু নামভৰ্তি গোটেই প্ৰক্ৰিয়াটোত আমি সকলো ইনষ্টিটিউশ্যনক আমি আহ্বান জনাইছোঁ যে সকলো ইনষ্টিটিউটে এটা চেণ্ট্ৰেলাইজ পৰ্টেলৰ জৰিয়তে পৰ্টেলত ৰেজিষ্টাৰ কৰি তাৰ জৰিয়তে তেওঁলোকে নামভৰ্তিখিনি কৰক প্ৰক্ৰিয়াটো চলি আছে আৰম্ভ হৈ গৈছে ঠিক আছে ইয়াৰ পাছত আমাৰ আৰু এটা শেষ ঘোষণা এটা আছে যে অহা 20 তাৰিখে আমাৰ চৰকাৰখনৰ 100 দিন সম্পূৰ্ণ হ'ব 100 দিন সম্পূৰ্ণ হোৱা উপলক্ষে আমি সেইদিনাখন আবেলি 4 বজাত শংকৰদেৱ কলাক্ষেত্ৰত এক কাৰ্যসূচী ৰাখিছোঁ যি কাৰ্যসূচীত আমাৰ নিযুক্তি প্ৰক্ৰিয়া বিতৰণৰ এই 1 লাখ যি নিযুক্তি প্ৰক্ৰিয়া আছে এইটো প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু ইয়াত প্ৰথমতে আমি উচ্চ শিক্ষাৰ অধীনত 113 গৰাকী সহকাৰী অধ্যাপকৰ নিযুক্তি পত্ৰ আমি সেইদিনাখন বিতৰণ কৰিম 113 আৰু আমাৰ কম্পেশ্যনেট অনুকম্পামূলক নিযুক্তি শিক্ষা বিভাগৰ অধীনত প্ৰায় 427 গৰাকী অনুকম্পামূলক নিযুক্তি শিক্ষক লগতে চতুৰ্থ শ্ৰেণী তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়াও সেইদিনাখনে আৰম্ভ হ'ব শিক্ষক 427 সৰ্বমুঠ 547 গৰাকী 547 কম্পেশ্যনেট না আৰু কিছু থাকিব আমাৰ 547